হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। আজি আকৌ লগ পালোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি আমি যাই আছোঁ গাঁৱত, সিদিনাতে গৈছিলোঁ। চাই থাকক, তাকো ওলাই মিলাই ৰেডি, মই ওলাই মিলাই ৰেডি। তো দেখাই আছোঁ, চাই থাকক। কিহৰ কাৰণে যাই আছোঁ আগলৈ গম পাবই। আজি আমাৰ খুৰাহঁতৰ আছে মাৰে পূজা। মাৰে পূজা মানে হ'ল মনসা পূজা। তাৰেই যা যোগাৰ চলি আছে। আবু দুজনীয়ে নাৰিকল কাটি আছে প্ৰসাদৰ কাৰণে। খুৰাহঁতে যা যোগাৰ কৰি আছে। এফালে কাকু ককাকৰ কোলাত। বাকীজনী দেখি কিনে ভালেই লাগিছে। আমাৰ মাৰে পূজাৰ নিয়ম হ'ল যে মতা মানুহে পানী তুলিব লাগে ধুতি আৰু আনাকাটা গামোচা পিন্ধি। সকলোতকৈ ভাল লগা কথা এয়াই যে ওজাপালি আছিলে, যিটো আজিকালি দেখা নাযায়। দেখি বহুত ভাল লাগিল। এয়া বামুণে পানী তুলিছে, এনেকৈ পানী তুলি দিয়া হয়। পানী তুলি ঘৰমুৱা। চাই থকা কাৰণলৈকে ভিডিঅ'টো। ফুল লুক দি দিয়া।